Hello friends, মই বিনোদে পুনৰ আপোনালোকৰ বাবে লৈ আনিছো এটা নতুন ভিডিও। Friends, মই আপোনালোক সকলোকে প্ৰথমতে ধন্যবাদ জনাম কাৰণ আমাৰ এই YouTube চেনেলত 8000 সাবস্ক্ৰাইবাৰ সম্পূৰ্ণ হ'ল। টেকনিক্যাল জুনাক YouTube পৰিয়ালত যোগদান কৰা প্ৰতিজন সদস্যক আমাৰ এই সৰু পৰিয়ালটোলৈ স্বাগতম জনালো। লগতে ৰঙালী বিহু আৰু অসমীয়া নৱবৰ্ষৰ শুভেচ্ছা যাচিলো। Friends, আমি আপোনালোকক আগৰ ভিডিঅ'বোৰত কৈ আহিছো যে অসম পুলিচ সম্পৰ্কীয় যদি কিবা নতুন নটিচ আহে আমি আপোনালোকক সকলোতকৈ আগত আৰু শুদ্ধভাৱে দি যাবলৈ চেষ্টা কৰিম। গতিকে মই আজি আপোনালোক সকলোৰে বাবে এই ভিডিঅ'টো বনাইছো যিহেতু অসম পুলিচৰ ফালৰ পৰা এখন নতুন নটিচ আহিছে। আৰু ফ্ৰেণ্ডছ, আমি আপোনালোকক আগতে কৈ আহিছো যে অসম পুলিচৰ ফালৰ পৰা যদি কিবা নতুন নটিচ আহে আপুনি কেনেকৈ জানিব। আজি মই আপোনালোকক পুনৰবাৰ দেখুৱাই দিবলৈ বিচাৰিছো যে কেনেকৈ আপুনি অসম পুলিচ সম্পৰ্কীয় যদি কিবা নতুন নটিচ আহে কেনেকৈ আপুনি জানিব পাৰিব। তাৰ বাবে আপুনি আপোনাৰ কম্পিউটাৰ বা লেপটপত বা আপুনি মোবাইলত আপোনাৰ এটা ব্ৰাউজাৰ খোলক আৰু আপুনি ইয়াত টাইপ কৰিব assampolice.gov.in। ইয়াত টাইপ কৰাৰ পাছত অসম পুলিচৰ যিটো অফিচিয়েল ৱেবছাইট সেইটো খোল খাই যাব। আপোনালোকে এতিয়া দেখিছে আৰু নতুন নটিচ পাবলৈ আপোনালোকে ৰিক্ৰুইটমেণ্টত ক্লিক কৰিব লাগিব আৰু ৰিক্ৰুইটমেণ্টত ক্লিক কৰাৰ লগে লগে নতুন যিবোৰ নটিচ আহে আপোনালোকে ইয়াতে দেখিবলৈ পাব। আৰু ইয়াত লাষ্ট যিখন নটিচ আহে আপোনালোকে চাব পাৰিব ৰিক্ৰুইটমেণ্ট নটিচ লিখা আছে আৰু ইয়াত লিখা আছে ৰিক্ৰুইটমেণ্ট ফৰ 130 পোষ্ট অফ সাব ইন্সপেক্টৰ ইন আসাম পুলিচ 2018। এখন শেহতীয়াকৈ অহা অসম পুলিচৰ ফালৰ পৰা নটিচ আৰু আপোনালোকে এই সাব ইন্সপেক্টৰ পোষ্টৰ বিষয়ে ভালদৰে জানিবলৈ এডভাৰটাইজমেণ্টত ক্লিক কৰি আপোনালোকে অফিচিয়েল যিটো এডভাৰটাইজমেণ্ট আছে সেইটো ডাউনলোড কৰি ল'ব পাৰে। আৰু যিহেতু মই এই এডভাৰটাইজমেণ্টখন ডাউনলোড কৰি থৈছো গতিকে মই আপোনালোকক এই পোষ্টটোৰ সম্পৰ্কে এটা থুলমূল বৰ্ণনা দি যাবলৈ চেষ্টা কৰিম। আৰু যদি আপোনালোকে ভালদৰে জানিব বিচাৰে তেনেহ'লে মই ভাবো আপোনালোকে এডভাৰটাইজমেণ্টটো ডাউনলোড কৰি লওক আৰু আপোনালোকে ভালদৰে পঢ়ি চাওক। মই এতিয়া থুলমূল বৰ্ণনা দিম এই সাব ইন্সপেক্টৰ পোষ্টটোৰ বিষয়ে। ইয়াত প্ৰথমতে আপোনালোকে চাব পাৰে এপ্লিকেশ্যন আৰম্ভ হ'ব। অনলাইন এপ্লাই আপোনালোকে কৰিব পাৰিব 17 তাৰিখ 4 মাহ 2018 চনৰ পৰা আৰু শেষ হ'ব 17 তাৰিখ 5 মাহ, অৰ্থাৎ লাষ্ট ডেট হৈছে 17 তাৰিখ 5 মাহ 2018 চন। গতিকে আপোনালোকে ইয়াত জানিলে যে ষ্টাৰ্টিং হ'ব 17 তাৰিখ 4 মাহৰ পৰা, অৰ্থাৎ এই এপ্ৰিল মাহৰ 17 তাৰিখৰ পৰা আৰু শেষ হ'ব মে' মাহৰ 17 তাৰিখে। আৰু ডিটেইলছ অফ ভেকেঞ্চিজ অফ ৰিজাৰ্ভেশ্যন আপোনালোকে ইয়াত চাব পাৰে। টোটেল পোষ্ট আছে 31টা, তাকে ভাগ কৰি দিছে কেটেগৰী ৱাইজ ভাগ কৰি দিছে, মেল আৰু ফিমেলৰ বাবেও ভাগ কৰি দিছে আৰু টোটেল এইপিনে আপোনালোকে দেখিবলৈ পাইছে। আপোনালোকে ভিডিঅ'টো পজ কৰি ভালদৰে এইখন পঢ়ি চাব পাৰে বা আপোনালোকে অফিচিয়েল যিটো এইটো এডভাৰটাইজমেণ্ট সেইটো আপোনালোকে মই যেনেকৈ আগত কৈছিলোঁ আপোনালোকে তাত ক্লিক কৰি ডাউনলোড কৰি ল'ব পাৰে। আৰু ইয়াত আপোনালোকে ইলিজিবিলিটি দেখিছে, ইলিজিবিলিটি নেশ্যনেলিটি হ'ব লাগিব, মাষ্ট বি আপোনালোকে ইণ্ডিয়ান চিটিজেন আৰু অসমৰ হ'ব লাগিব। আৰু ইয়াত এজ আপোনালোকে দেখিবলৈ পাইছে 24 বছৰ, 24 বছৰতকৈ বেছি হ'ব নোৱাৰিব। ইয়াত লিখা আছে more than 24 years and less than 20 years, অৰ্থাৎ 20 বছৰতকৈ কম হ'ব নোৱাৰিব। আৰু এডুকেশ্যনেল কোৱালিফিকেশ্যন হৈছে গ্ৰেজুৱেট ইন আৰ্টছ চায়েন্স কমাৰ্চ অৰ ইকুইভেলেণ্ট ষ্ট্ৰীম ফ্ৰম এ ৰিকগনাইজড কলেজ ইনষ্টিটিউট। মানে আপোনালোকৰ গ্ৰেজুৱেশ্যন পাছ চাৰ্টিফিকেট থাকিবই লাগিব। আৰু ইয়াত ফিজিকেল ষ্টেণ্ডাৰ্ডছ দেখিবলৈ পাইছে, হাইট দিছে মিনিমাম মেল ফিমেলৰ বাবে, জেনেৰেল OBC MOBC SCৰ বাবে 162.56 চেণ্টিমিটাৰ 5'6", 162.56 cm চেণ্টিমিটাৰ আৰু ফিমেলৰ বাবে 154.94 চেণ্টিমিটাৰ। আৰু ST পুৰুষসকলৰ বাবে 160.02 চেণ্টিমিটাৰ আৰু ফিমেলসকলৰ বাবে 152.40 চেণ্টিমিটাৰ। এনেদৰে আপোনালোকে অফিচিয়েল যিটো এডভাৰটাইজমেণ্ট ডাউনলোড কৰি মই ভাবোঁ আপোনালোকে এইটো ভালদৰে এবাৰ পঢ়ি চাওক।
মই বিচাৰিছোঁ আৰু মেডিকেল ষ্টেণ্ডাৰ্ডছ আপোনালোকে ইয়াত পঢ়ি চাব পাৰে আৰু হাউ টু এপ্লাই ইয়াত কেনেকৈ আপুনি এপ্লাই কৰিব তাত ইয়াত লিখা আছে ধুনীয়াকৈ আৰু কি ডকুমেণ্ট লাগিব সেয়াও আপোনালোকক ইয়াত ধুনীয়াকৈ লিখি দিছে প্ৰথমতে মই আপোনালোকক ক'ব বিচাৰিছোঁ যদি আপোনালোকে বিচাৰে কেনেকৈ এপ্লাই কৰিব তাৰ প্ৰেক্টিকেল ভিডিঅ' আমাৰ এই চেনেলত যদি আপোনালোকে পাব বিচাৰে তেনেহ'লে মোক কমেণ্ট যোগে জনাবলৈ নাপাহৰিব মই যদি আপোনালোকে বিচাৰে মই প্ৰেক্টিকেল ভিডিঅ' দি যাবলৈ চেষ্টা কৰিম আগতেও মই আপোনালোকক প্ৰেক্টিকেল ভিডিঅ' দিছোঁ এতিয়া কি লাগিব প্ৰথমতে হৈছে পাছপৰ্ট সাইজ ফটোগ্ৰাফ লাগিব তাৰ কিছুমান টাৰ্মছ এণ্ড কণ্ডিশ্যন দিছে আপোনালোকে ইয়াত পঢ়ি চাব পাৰে আৰু আপোনালোকে ভিডিঅ'টো পজ কৰিও পঢ়ি চাব পাৰে প্ৰথমতে লাগিব আমাক পাছপৰ্ট সাইজ ফটোগ্ৰাফ তাৰপিছত লাগিব চিগনেচাৰ লাগিব তাৰপাছত থাৰ্ডত ইয়াত দেখুওৱা হৈছে ডকুমেণ্টছ কি লাগিব আপোনালোক এজ প্ৰুফৰ কাৰণে SSLC কিবা ইকুইভেলেণ্ট এডমিট কাৰ্ড লাগিব তাৰপাছত কাষ্ট চাৰ্টিফিকেট লাগিব তাৰপাছত গ্ৰেজুৱেশ্যন পাছ চাৰ্টিফিকেট লাগিব BA BSc BCom য'ৰে নহওক গ্ৰেজুৱেশ্যন পাছ চাৰ্টিফিকেট লাগিব গতিকে ইয়াত বহুত দিয়া আছে এই SI পোষ্টৰ বাবে যিমানখিনি প্ৰয়োজন বা আপোনালোকক জনাবলৈ চেষ্টা কৰিছে অসম পুলিচৰ ফালৰ পৰা গতিকে আপোনালোকে অফিচিয়েল এডভাৰটাইজমেণ্টটো ডাউনলোড কৰি পঢ়ি চাব পাৰে এবাৰ 10 পেজ আছে আৰু ফ্ৰেণ্ডছ আপোনালোকে যদি অনলাইন এপ্লাই কৰিব বিচাৰে ক'ত কৰিব পাৰিব চেম assampolice.gov.in আহিব আৰু ৰিক্ৰুইটমেণ্টত ক্লিক কৰিব ৰিক্ৰুইটমেণ্টত ক্লিক কৰাৰ লগে লগে এই পেজটো আপোনালোকৰ সন্মুখত খোল খাব এই পেজটো খোল খোৱাৰ পাছত আপোনালোকে অনলাইন এপ্লাই কৰিবলৈ অনলাইন এপ্লিকেশ্যনত ক্লিক কৰিব অনলাইন এপ্লিকেশ্যন ক্লিক কৰাৰ লগে লগে এটা পেজ খোল খাব এই পেজটো খোল খাই যাব আৰু আপোনালোকে এপ্লাই অনলাইনত ক্লিক কৰিব লাগিব ইয়াতে ক্লিক কৰিব লাগিব ক্লিক হিয়াৰ টু ভিউ এডভাৰটাইজমেণ্ট ফৰ ৰিক্ৰুইটমেণ্ট অফ সাব ইনস্পেক্টৰ আৰ্মিড ব্ৰাঞ্চ ইন আছাম পুলিচ 2018 এতিয়ালৈকে যিহেতু অনলাইন এপ্লাই আৰম্ভ হোৱা নাই আৰু 17 তাৰিখ 4 মাহ অৰ্থাৎ এপ্ৰিল মাহৰ 17 তাৰিখৰ পৰা যিহেতু অনলাইন এপ্লাই খুলি দিব গতিকে আপোনালোকে এপ্লাই অনলাইনত ক্লিক কৰি অসম পুলিচৰ সাব ইনস্পেক্টৰ পোষ্টৰ বাবে এপ্লিকেশ্যন ফৰ্ম ফিল আপ কৰিব পাৰিব আৰু ফ্ৰেণ্ডছ যদিহে আপোনালোকৰ আমাৰ এই ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে লাইক কৰক আৰু কিবা যদি আপোনালোকে বুজি পোৱা নাই তেনেহ'লে কমেণ্ট কৰক আৰু প্ৰেক্টিকেল ভিডিঅ'টো পাবৰ বাবে আপোনালোকে মোক কমেণ্ট কৰি জনাব যদিহে আপোনালোকে বিচাৰে আৰু যদি আপোনালোকে বিচাৰে কমেণ্টো কৰিব লগতে আপোনালোকে ছাবস্ক্ৰাইবো কৰিবলৈ নাপাহৰিব ভিডিঅ'টো পাবৰ বাবে আৰু এই ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰক যাতে অসম পুলিচত যিসকলে যোগদান কৰিব বিচাৰে যিসকলে SI পোষ্টৰ বাবে এপ্লাই কৰিব বিচাৰে সেইসকলক আপোনালোকে এই ভিডিঅ'টো শ্বেয়াৰ কৰি জনাওক আৰু আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব তেনেহ'লে আজিলৈ ইমানতে সামৰিছোঁ পুনৰ লগ পোৱাৰ আশাৰে জয় আই অসম